Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ খুব সহজতে বনাব পৰা তিল চিকেনৰ এটা ৰেচিপি লৈ আহিছো। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই লৈছো এটা আলু, দুটা পিয়াজ, কেইডোখৰমান নহৰু, আদা আৰু এটা জলকীয়া। এতিয়া আলুটো 4 পিচ কৰি কাটি লৈছো, লগতে পিয়াজখিনিও কাটি লৈছো। তাৰপিছত এটা মিক্সাৰ জাৰ লৈ তাত পিয়াজ, আদা, নহৰু, জলকীয়া গুটিখিনি একেলগতে দি এতিয়া এটা ধুনীয়া মিহি পেষ্ট বনাই লম। এয়া মই গুটিখিনি একেলগতে দি দিছো। লগতে অলপমান পানী দি দিছো। এয়া মোৰ পেষ্টখিনি বনাই হৈ গ'ল। তাৰপাছত এখন কেৰাহী পাতি লৈছো আৰু তাত প্ৰয়োজন অনুসাৰে সৰিয়হৰ তেল দি লৈছো। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত তাত আগতে কাটি ৰখা আলুখিনি এপিচ দি ধুনীয়াকৈ কালাৰ অহালৈকে ফ্ৰাই কৰি লম। এয়া মই আলুখিনি দি দিছো। এয়া দেখিছেনে এটা ধুনীয়া কালাৰ আহি গৈছে। ইয়াত মই নিমখ হালধি একোৱেই ইউজ কৰা নাই, এনেই জাষ্ট ৰং অহালৈকে ফ্ৰাই কৰি লৈছো। এয়া গোটেইখিনি আলু নমাই ললো। তাৰপাছত সেইখিনি তেলতে দি দিছো কেইটামান পাঁচফোৰণ। তাৰপাছত আগতে কৰি ৰখা পিয়াজৰ পেষ্টখিনি ইয়াত দি দিছো। এতিয়া এইখিনি লৰাই দিছো এবাৰ ভালদৰে। তাৰপাছত ইয়াত দিছো প্ৰয়োজন অনুসাৰে হালধি। এবাৰ পুনৰ ভালদৰে লৰাই দিছো। তাৰপাছত দিছো প্ৰয়োজন অনুসাৰে নিমখ। এইখিনিও এবাৰ ভালদৰে মিক্স কৰি দিম। তাৰপাছত দিছো আধা চামুচ মান চিকেন মছলা। গোটেইখিনি এতিয়া ভালদৰে এবাৰ মিক্স কৰি দিছো আৰু এইখিনি তেল ওলোৱালৈকে মিডিয়াম ফ্লেমত ভালদৰে ফ্ৰাই কৰি থাকিম। মছলাখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া মই তাত চিকেনখিনি দি দিম। এয়া দি দিলো গোটেইখিনি চিকেন। এতিয়া এইখিনি ভালদৰে লৰাই ভাজি থাকিব লাগিব। আৰু এতিয়া মই ভিডিঅ'ত দেখুওৱা ধৰণে ঢাকন লগাই এইখিনি ভাজি আছো। এয়া ঢাকন উদঙাই দেখুৱাই দিছো এবাৰ। পুনৰ লৰাই ভাজি আছো। তাৰপাছত মই আগতে ভাজি ৰখা আলুখিনি ইয়াত দি দিছো। এইখিনিও পুনৰ ঢাকন লগাই ভালদৰে ফ্ৰাই কৰি লম। এয়া পুনৰ মই ঢাকন উদঙাই দেখুৱাই দিছো। এই ধৰণে গোটেইখিনি কালাৰ অহালৈকে ভাজি লৈছো। তাৰপাছত ইয়াত মই লৈছো তিল গুৰি কৰি লোৱা। এতিয়া তাত 3-4 চামুচ মান তিল দি দিম। আৰু তিলখিনি দি হোৱাৰ পিছত এই ধৰণে ভালদৰে মিক্স কৰি লৈছো। এইখিনিও পুনৰ ঢাকন লগাই ভাজি থাকিম। এয়া ঢাকনিখন লগাই দিছো মই। তাৰপাছত এবাৰ ভালদৰে লৰাই দি তাত কুহুমীয়া গৰম পানী দি দিম। এয়া আপোনালোকে নিজৰ প্ৰয়োজন মতে কুহুমীয়া গৰম পানী দি ল'ব। পুনৰ এবাৰ ভালদৰে লৰাই দিছো। এতিয়া গোটেইখিনি ভালদৰে উতলি সিজি অহালৈকে এইখিনি উতলাই থাকিম মিডিয়াম ফ্লেমত। ঢাকনি লগাই দিছো মই। পানীখিনি একেবাৰে শুকান হৈ যোৱালৈকে ৰাখিম। আপোনালোকে ইচ্ছা কৰিলে এইটো সময়তো নমাই ল'ব পাৰে। এইখিনি শুকাই গ'লে আমাৰ তিল চিকেন ৰেডি হৈ যাব। এয়া মোৰ পানী একেবাৰে শুকাই গ'ল আৰু আমাৰ তিল চিকেন একেবাৰে ৰেডি হৈ গ'ল। এতিয়া এটা বাটিত পৰিৱেশনৰ বাবে অলপমান উলিয়াই লৈছো। এয়া দেখিছেনে? এই ধৰণে খাবলৈ খুব সোৱাদ লগা হয়। যদিহে আপোনালোকে এনেধৰণে ট্ৰাই কৰা নাই তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।